অসমীয়া ৰগৰঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ আপুনি সোনকালে পায়। ইমৰান খান পাকিস্তানত 22 সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হ'ল। কিন্তু ভাৰতত তীব্ৰ নিন্দাৰ সন্মুখীন হ'ল হাঁহিৰ খলকনি তোলা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ চতুৰ ৰাজনীতিবিদ পঞ্জাবৰ উপমুখ্যমন্ত্ৰী নৱজোত সিং সিদ্ধু। ইমৰান খানৰ শপত গ্ৰহণ অনুষ্ঠানলৈ ৱাঘা বৰ্ডাৰেৰে পাকিস্তানত প্ৰৱেশ কৰিছিল সিদ্ধুজী। শপত গ্ৰহণ অনুষ্ঠানত তেওঁ লগ পাইছিল পাকিস্তানৰ আৰ্মি চিফ কামেৰ জাভেদ বাজৱাক তেওঁ আলিংগনো কৰিলে। তাতেই তীব্ৰ নিন্দাৰ সন্মুখীন হ'ব লগা পৰিল সিদ্ধু, যাৰ নিৰ্দেশত ভাৰতীয় সৈন্যক হত্যা কৰা হয়। সেইগৰাকী হত্যাকাৰী আৰ্মি চিফক আলিংগন কৰাত একেমুখে গৰিহণাৰ প্ৰাপ্ত হ'বলগীয়া হৈছে সিদ্ধু। আনহাতে শপত গ্ৰহণ অনুষ্ঠানত প্ৰাক অধিকৃত জম্মু কাশ্মীৰৰ ৰাষ্ট্ৰপতিজনৰ কাষতে বহাক লৈও ভাৰতত তীব্ৰ ককৰ্থনাৰ সন্মুখীন হ'বলগীয়া হৈছে সিদ্ধু। যিজন অটল বিহাৰী বাজপেয়ীয়ে সিদ্ধুজীক নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ টিকট দিছিল, সেইজন বাজপেয়ীৰ শ্ৰদ্ধাঞ্জলিৰ দিনা বাজপেয়ীৰ কাষত নাথাকি পাকিস্তানত থাকিলগৈ সিদ্ধুজী। এনেবোৰ কাণ্ডৰ বাবেই বৰ্তমান সকলো ভাৰতীয়ই সিদ্ধুজীক দেশদ্ৰোহী আখ্যা দিবলৈ কুণ্ঠাবোধ কৰা নাই। অৱশ্যে নিজৰ আত্মপক্ষ সমৰ্থন কৰি তেওঁ একো ভুল কৰা নাই বুলি মন্তব্য কৰিছে সিদ্ধুৱে। ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ লগত এনে মিলাপ্ৰীতি কোনো প্ৰকাৰে সহ্য কৰা নাই কোনো ভাৰতীয়ই। সিদ্ধুজীয়ে সকলো ভাৰতীয়ৰ আগতে ক্ষমা প্ৰাৰ্থনা কৰিব নেকি? সিদ্ধুৰ বিতৰ্কৰ অন্ত পৰিবনে? এয়া আগন্তুক দিনত লক্ষণীয় হ'ব।